Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভালে চাগে মই সঞ্জীৱনী অন্য এটি ভিডিঅ' কাৰণে পুনৰ স্বাগতম জনাইছো ভিডিঅ' মই কেইজনমান কাপোৰ লৈ আহিছোঁ যেহেতু মোৰ বৰমাই কাপোৰ কেইযোৰ বৈছিলে আৰু মই বৰমা ঘৰলৈ আহিছোঁ যেতিয়া মই কাপোৰ কেইযোৰ দেখুৱাওঁ আপোনালোকক আৰু চাই নিশ্চয় আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই দিয়া ভিডিঅ' নটিফিকেশ্যন অতি সোনকালে পাই যাব আৰু গোটেই পিনে সেউজীয়া গোটেই পৰিৱেশটো চাওকচোন আপোনালোকে সেউজীয়া দেখিব আপোনালোকে আৰু এইপিনে আৰু পিছফালে আছে পথাৰখনো দেখাম বাৰু সময় পালে আৰু মই বলকচোন এতিয়া মোৰ কাপোৰ বৰমাই মাটিশালত বোৱা কাপোৰ কেইযোৰ মই দেখাই লওঁ প্ৰথমতে আপোনালোকক আৰু চাই যাব আৰু এইকেইযোৰে হয় বৰমাই বৈ থৈ দিছিলে আৰু খুবেই ধুনীয়া লাগিছে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আৰু চাব আপোনালোকে আৰু এইখন প্ৰথমতে মই দেখাইছোঁ এইখন চাদৰখন চাওকচোন ইমান ধুনীয়াকৈ দুটা বচা আৰু এইটো চাইডে সৰু ফুল লগা চাদৰখন তাতো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইখন চাদৰ এইখন চাদৰ এনেকৈ কৰি লগাই দিছোঁ আৰু পিন্ধি মেলি মই দেখাই দিম বাৰু পাৰিছে আৰু এইখন মেখেলাখনো খুবেই ধুনীয়া লাগিছে একেই বুটাই বাচিছে যিহেতু জোৰ কাপোৰ হয় আৰু এইখন মেখেলাখন কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু এইখন চাদৰখন আৰু বেলেগ এইখন চাদৰখন এইযোৰ বেলেগ হয় একে ৰঙই কিন্তু আৰু বেলেগ বুটা বাচিছে চাওকচোন ইমান ধুনীয়া লাগিছে এইযোৰ বাচিছিলে দবোৱাত আৰু এইযোৰ ভাগে বাচিছিলে এইযোৰ ভালে লাগিছে চিম্পুল যদিও ভালে লাগিছে আৰু এইখন মেখেলাখন তাৰ লগত মেখেলাখনতো একেই ফুল বাচিছে এয়া চাব আপোনালোকে কেনেকুৱা লাগিছে জনাব আৰু ইয়াৰ লগত এইটো চাইড পাৰিকেইটা চিম্পুলত ৰাখিছে অকল চি মৰাতে পতিকেইটা লগাইছে আৰু এইপিনে ব্লাউজ পিচটো এনেকৈ ৰাখিছে সৰু বুটা দিয়া আছে ব্লাউজ পিচটো আৰু আপোনালোকক পিন্ধি মেলি দেখাই আছে আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ तेरे आगुआ जून तो गाले तुमा खुनु मदा आकाश माया रे निसुका সৰগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমার মোর প্রেমর মিলন জেনি সারে মদম খানি দিন তোমারে দেহত আঁকি দিন প্রতি পদকত ফিগারে কুদত ওইরম তোমারে দিত प्रिया कैसी है माया घर के जिया
गए उड़ी उड़ी আৰু কেনেকুৱা পালে জনাব আপোনালোকে ভিডিঅ'টো চাই আৰু কাপোৰকেইযোৰ মোৰ খুবেই ভাল লাগিছে আপোনালোকৰ কোনটো ফুল ভাল লাগিছে আপোনালোকে জনাব আৰু কাপোৰকেইযোৰ মই পিন্ধি ভালেই পাইছোঁ যিহেতু মেখেলাখন মই চিলোৱা নাই মেখেলাখন সেইটো কাৰণে মই এনেকৈ ভিডিঅ' বনাব লগা হৈছে এনে কুচ দি আৰু সম্পূৰ্ণ যদি চিলোৱা হোৱাহেঁতেন মই সম্পূৰ্ণকৈ দেখুৱাব পাৰিলোঁহেঁতেন যিহেতু মই ইয়াত চিলোৱা নাই সেইটো কাৰণে মই এনেকৈ পিন্ধি দেখালোঁ আৰু কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু চাই যাব বাই বাই